আপুনিও যদি জিম যাম বুলি ভাবিছে, আপুনি যদি কৰোনা ভাইৰাছৰকে ভয় কৰিছে, যদি ভাবিছে ঘৰতে কেনেদৰে সুস্থ হৈ থাকিব পাৰি, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। আজি কিছুমান এনেকুৱা সন্দেহ দূৰ কৰিবৰ কাৰণে আহিছোঁ আপোনালোকৰ মাজত চলি আছে, যিবিলাক সন্দেহ হ'ল আপোনাৰ জিম খুলিছে, যাব পাৰিম নে নাই, কৰোনা ভাইৰাছ এতিয়াও আছে আমাৰ লগত, আৰু ঘৰত এক্সাৰচাইজ কৰিলে আমি ৰিজাল্ট পাম নে নাপাম তাৰে ওপৰত। চ' জিম খুলিছে, ইয়াৰ কাৰণে গভৰ্ণমেণ্টে ব্যৱস্থা লৈছে। আসাম গভৰ্ণমেণ্টে এনেকুৱা ৰুল ৰেগুলেশ্যন বনাই দিছে, যাৰ কাৰণে আমি কৰোনাৰ পৰা দূৰত থাকিব পাৰোঁ। জিমত আপোনাৰ মাস্ক পৰিধান কৰিব দিছে, চেনিটাইজ কৰিব দিছে, অলপমান গেপ মেইনটেইন কৰিব দিছে। চ' যদি আপোনাৰ কোনো ধৰণৰ ৰোগ নাই, যদি আপুনি কোনো ধৰণৰ ৰোগত ভুগি থকা নাই, যদি আপুনি বহুত বয়সস্থ নহয়, যদি আপোনালোকৰ ঘৰৰ ৰোগী পেচেণ্ট বা সৰু বাচ্চা নাই, তেতিয়াহ'লে আপোনালোকে নিশ্চয় জিমত যাব পাৰে। আৰু যদি ভাবিছে যে কৰোনা ভাইৰাছে কেনেদৰে এটেক কৰিব বা জিমত গ'লে প্ৰব্লেম হ'ব নেকি, যদি আপোনাৰ ফুডত এণ্টি অক্সিডেণ্ট, ছাপ'জ হালধি, নহৰু, আপোনাৰ নেবু, এইবিলাক যদি আপুনি ডায়েটত আছে, যদি আপোনাৰ এনেকুৱা ধৰণৰ খাদ্য ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে আপোনাৰ বৰ্তমান কোনো চিন্তা কৰিব লগা নাই, কাৰণ এইবিলাক খাদ্যই আপোনাৰ ইমিউনিটি বুষ্ট কৰিব, আৰু তাৰ কাৰণে আপোনালোকক কৰোনা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে। চ' তাৰপিছত ক'বলৈ গ'লে আপোনাৰ ঘৰত এক্সাৰচাইজ কৰিলে ৰিজাল্ট পাম নে নাপাম, সেইটো প্ৰশ্ন কৰে বহুতে। নিশ্চয় পাম। ঘৰত এক্সাৰচাইজ কৰিলে আপোনালোকে ৰিজাল্ট পাব, ক'ৰবাত বেলেগত নাপাব, তেনেকুৱা নহয় যে, বা ঘৰত আপুনি ৰিজাল্ট নাপায় বেলেগত পাব, তেনেকুৱা নহয়। চ' ঘৰত এক্সাৰচাইজ কৰিলে আপুনি নিশ্চয় পাব। আপুনি ইয়াৰ ডেডিকেশ্যন লাগিব অলপমান, আপুনি যেতিয়া কিছুমান নলেজ আপুনি গম পাব, চ' আপুনি ঘৰতো আপোনালোকে এক্সাৰচাইজ কৰি থাকিব পাৰিব। আৰু ঘৰত এক্সাৰচাইজ আপুনি এইকাৰণে কৰিব পাৰে, যিহেতুকে এতিয়া আপোনাৰ গুৱাহাটী মহানগৰীত যেনেদৰে ট্ৰেফিক হৈছে, যেনেদৰে আপোনাৰ গাড়ী মটৰ নিজা নিজা মানুহবিলাকে প্ৰাইভেট গাড়ী লৈ গৈছে, বা বাছবিলাকত মানুহ কমি গৈছে, চ' ট্ৰেফিক জাম বহুত হৈছে। যদি আপুনি এনেকুৱা এজন মানুহ হয় যে চিটি ট্ৰেভেল কৰে, নতুবা আপুনি জব কৰে, তেনেধৰণে আপোনাৰ সময়ৰ অভাৱ হ'ব পাৰে, চ' আপুনি ঘৰত এক্সাৰচাইজ কৰিব পাৰে। চ' ঘৰত এক্সাৰচাইজত যদি আপোনালোকে বিচাৰে যে সহজ উপায় কি কৰিব পাৰে, তেতিয়াহ'লে মই ইয়াৰ ওপৰতো নিশ্চয় ভিডিঅ' বনাম। তলত আপোনালোকে কমেণ্ট কৰিব যদি বিচাৰিছে। আৰু আপোনালোকৰ এইখিনিতে ক'ব বিচাৰিম যে আপোনাৰ কৰোনা ভাইৰাছলৈকে ভয় কৰি এক্সাৰচাইজ নকৰাটো কেতিয়াও মানে কোনেও ছাপোৰ্ট নকৰে, আপোনাৰ হেল্থৰ কাৰণেও একেবাৰে ভাল নহয়। চ' আপোনাৰ জিম হওক ঘৰত হওক, আপুনি এক্সাৰচাইজ কৰিবই লাগিব। দেয়াৰ ইজ ন' শ্বৰ্টকাট। যদি কৰোনাৰ পৰা দূৰত থাকিব বিচাৰিছে, তেতিয়াহ'লে ইমিউনিটিটো বঢ়াবই লাগিব, আৰু আপোনাৰ এক্সাৰচাইজ কৰিবই লাগিব। আৰু তাৰপিছত আমি জানিব ইচ্ছা কৰিম, আপোনালোকে যদি বিচাৰে যে মই এক্সাৰচাইজবিলাক ভালদৰে দেখাই দিব লাগে, বা জিমৰ এক্সাৰচাইজ কিবিলাক কৰিলে বিগিনাৰ্ছত এতিয়া জিমত যাম, চ' কি এক্সাৰচাইজ কৰিলে ভাল বা কি বেয়া, সেইবিলাক যদি আপোনালোকে বিচাৰিছে, মই নিশ্চয় তাৰে ওপৰতো ভিডিঅ' বনাম। এতিয়া আপোনাৰ কাৰণে বেষ্ট কি হ'ব, যে ঘৰত এক্সাৰচাইজ কৰিলে ভাল হ'ব নে জিমত গ'লে ভাল হ'ব? যদি আপোনাৰ সময়ৰ অভাৱ আছে, যদি আপুনি কিছুমান ৰোগত আছে, বা ঘৰত ডাঙৰ বৃদ্ধ ব্যক্তি আছে, বা আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, তেতিয়াহ'লে কেইদিনমানৰ কাৰণে আপুনি ঘৰতে এক্সাৰচাইজ কৰি লওক। তেনেকুৱা একো মেজৰ ইছ্যু নাই। যেতিয়া অলপমান পৰিস্থিতি ভাল হয়, বা আপুনি যদি বিচাৰিছে যে অলপমান ঠিক হৈছে, মই যাব পাৰোঁ, বা মই এতিয়া এক্সাৰচাইজৰ লগত হেভি ৱেইট বা কিছুমান মেচিন ইউজ কৰিব বিচাৰোঁ, তেতিয়া আপুনি যাব পাৰে। চ' তেতিয়া একো অসুবিধা নাই। আৰু আপোনাৰ যদি আপুনি এটা হেল্ডি বডি বিচাৰিছে, কাৰণ আমাক এথলিক বডি নালাগে, আমাক এটা চিম্পুল ভাল লগা বডি এটা লাগে। ত' তাৰ কাৰণে আপুনি ঘৰত এক্সাৰচাইজ কৰিলেও কেইদিনমানৰ কাৰণে আপুনি বহুত ভাল এটা বডি পাব, ভাল এটা হেল্থ পাব। এইখিনিতে জানিব বিচাৰিম আকৌ, আপোনাৰ বিনোদে ক'ত এক্সাৰচাইজ কৰে? বিনোদ চাৰিওপিনে বিনোদ। আপোনাৰ ছ'চিয়েল মিডিয়াত গ'লে বিনোদ, কমেণ্টত গ'লে বিনোদ কি একচুৱেলি? বিনোদে কি ক'ত এক্সাৰচাইজ কৰে? চ' বিনোদে এতিয়ালৈকে আপোনাৰ জিম জইন কৰা নাই, কাৰণ বিনোদে জিম জইন কৰিলে তাতে আপোনাৰ বিনোদ জিম বুলি লিখি দিব। ত' এতিয়ালৈকে বিনোদ জিম যিহেতুকে ওলোৱা নাই, ত' বিনোদে জিমত যোৱা নাই, কিন্তু আপোনাৰ জিম কৰি আছে যদি কমেণ্টত কৰি আছে। চ' কমেণ্টত আপোনাৰ এইটো এটা ভাইৰেল হোৱা নাম হয়, আপোনাৰ এজন ৰহস্যময় ব্যক্তি, যাৰ সন্ধান এতিয়ালৈকে পোৱা নাই, আৰু ফিউচাৰত চেষ্টা কৰি আছে বহুতবিলাকে তাৰ সন্ধান ল'বৰ কাৰণে। চ' বিনোদক লৈ ভয় কৰিব নালাগে, আপোনালোকে ধুনীয়াকৈ এক্সাৰচাইজ কৰক। আৰু বিনোদে এক্সাৰচাইজ কৰিছে যদি ইউটিউবত বা কমেণ্টত কৰিছে, আপোনালোকৰ কমেণ্টত কষ্ট কৰি আছে কমেণ্ট দিবৰ কাৰণে সিও ৰিজাল্ট পাইছে, তাৰ কাৰণে আপোনালোকে ঘৰত এক্সাৰচাইজ কৰক, জিমত এক্সাৰচাইজ কৰক, হেল্ডি থাকক, আনকো ভালে ৰাখক, নিজেও ভালে থাকক। আৰু আপোনালোকে মোক ইমান ছাপোৰ্ট কৰাৰ বাবে, মোক ইমান উৎসাহিত কৰাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ ভিডিঅ' চোৱাৰ বাবে আৰু মোৰ লগত জড়িত হৈ থকাৰ বাবে আপোনালোক সকলোকে মোৰ সন্মানপূৰ্বক নমস্কাৰ জনাইছোঁ।